মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি তোমালোকক ঐচ্ছিক ভূগোল বিষয়ৰ ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল নামৰ পাঠটোৰ কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ তোমালোকৰ লগত। যে 1 নম্বৰ প্ৰশ্নটোত আছিলে যে ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা। ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ উত্তৰ গোলাৰ্ধত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ। এছিয়া মহাদেশৰ অন্তৰ্গত এই বিশাল দেশখন পৃথিৱীৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ বৈচিত্ৰ্যৰে ভৰা। ইয়াৰ জলবায়ু, প্ৰাকৃতিক পৰিৱেশ আৰু আৰ্থসামাজিক ভিন্নতাৰ বাবে এই বিচিত্ৰতা পৰিলক্ষিত হয়। দেশখনৰ এফালে যেনেকৈ বৰফেৰে আবৃত হিমালয় অঞ্চলৰ অতি শীতল জলবায়ু অনুভূত হয়, তেনেকৈ ৰাজস্থানৰ দৰে শুকান বালিময় মৰু অঞ্চলত অতিপাত গৰম জলবায়ু দেখা যায়। অতিবৃষ্টিৰ ফলত কোনো অঞ্চলত বানপানী হয়, অন্য কোনো অঞ্চলত আকৌ অনাবৃষ্টিৰ বাবে পানীৰ নাটনি হয়। বহল পাতৰ ডাঙৰ ডাঙৰ গছ-গছনিৰে ভৰা অৰণ্য অঞ্চলৰ বিপৰীতে পাত নোহোৱা কাঁইটীয়া জোপোহা গছৰ অঞ্চলো দেশখনত দেখিবলৈ পোৱা যায়। সুউচ্চ পৰ্বতৰ শিখৰৰ পৰা আৰম্ভ কৰি নিম্ন সমভূমি অঞ্চললৈকে জলবায়ু আৰু উদ্ভিদৰ প্ৰভেদ মন কৰিবলগীয়া। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ-প্ৰকৃতিৰে ভাৰতৰ ভূখণ্ড বৈচিত্ৰ্যপূৰ্ণ। এইটো হ'ল প্ৰথম প্ৰশ্নটোৰ উত্তৰ। দ্বিতীয় প্ৰশ্নটো আছে যে ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈচিত্ৰ্যখিনি আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়াৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বংগোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান আছে। ভাৰতৰ ভূখণ্ড উত্তৰা দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূবা পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। এই দেশ 8 ডিগ্ৰী 4 মিনিট 28 ছেকেণ্ড উত্তৰৰ পৰা 37 ডিগ্ৰী 17 মিনিট 53 ছেকেণ্ড উত্তৰ অক্ষৰেখা আৰু 68 ডিগ্ৰী 7 মিনিট 33 ছেকেণ্ড পূবৰ পৰা 97 ডিগ্ৰী 24 মিনিট 47 ছেকেণ্ড পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত। মন কৰিবলগীয়া যে 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ সোঁমাজেদি পাৰ হৈ গৈছে। এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে। ইয়াৰে দক্ষিণৰ ভাগটো পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত। উত্তৰা দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ প্ৰায় 2,933 কিলোমিটাৰ বিস্তৃত। পূবে বংগোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূভাগে প্ৰায় 6,100 কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15,200 কিলোমিটাৰ। ভাৰতবৰ্ষ এখন বিশাল দেশ। আকাৰত ই পৃথিৱীৰ দেশসমূহৰ ভিতৰত 7ম স্থানত আছে।